এই কলকতে লগাইছিলো যে মই বা পকিছে চোন 3-4 টকা মান লাগিলে একদম ধুনীয়া পকিছে দেখিছা একদম বঢ়িয়া আমাৰ নিমখ পানী দিয়া নাই কি সুন্দৰ হৈছে এয়া ঘৰত পকা কল ঘৰৰ কল ধুনীয়া খাবলৈ মজা হ'ব এয়া আকৌ মই মিস্ত্ৰীৰ বাবে চাহ আৰু টোষ্ট বনালোঁ আজিৰ ভিডিঅ'টো কিন্তু তেনেই সাধাৰণ ভিডিঅ' দেই মোৰ আকৌ গুৱাহাটী ইউনিভাৰ্চিটি যাব লগা কাম আছিলে অফিচিয়েল কামত তাৰ বাবে ইমান লম্বা এখন এপ্লিকেশ্যন লিখিলোঁ বহুত ভেজেলোৱা কাম দেই অফিচিয়েল কামসমূহ তাৰপিছত মোৰ মৰমৰ মাজনীক মাত দি ঘৰৰ পৰা বিদায় ল'লোঁ তাতে আকৌ শৰাইঘাটৰ ব্ৰিজত আজি যিহে যাম ইউনিভাৰ্চিটি গ'লোঁ গৈ সকলো পণ্ড হৈ গ'ল সেইখিনি লিখি আনিছিলোঁ সেইখিনি বহুতখিনি চেঞ্জ কৰিব লগা হৈছে তেওঁলোকে আকৌ নতুনকৈ লিখিব দিছে চ' লিখি আছোঁ আৰু আকৌ কাম বাঢ়ি গৈছে তাত চাওকচোন বগেন ভিল এডাল ইমান ধুনীয়া আৰু তাৰ পৰা বাহিৰে বাহিৰে গ'লোগৈ মই এম বজাৰ ল'লোঁ এটা টিফিন আৰু তাৰপিছত ৰুম পালোঁহি ৰুম আহি পালোঁ সেয়া একদম বজাৰ আনিছোঁ চব্জি তব্জি একেবাৰে লৈ আনিছোঁ আৰু ভিডিঅ'টো আজি ইয়াতে সামৰোঁ গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইয়াতে এৰিছোঁ টাটা